Hey guys, welcome to my channel TUN TUN. তো আজি মই মাহীহঁতৰ ঘৰত আপোনালোকক মই সম্পূৰ্ণ ভিডিঅ'টো দেখাম। আপোনালোকে অকণো স্কিপ নকৰাকৈ চাই থাকক। গাইজ কিবাকে আমি মাহীহঁতৰ ঘৰ আহি পালোঁ। এতিয়া ইয়াতে মানে বহুত ধুনীয়া ভিউ আছে, মানে বিল্ডিং মাহীহঁতৰ ঘৰটো সেইকাৰণে ভিউ দেখা পাই আপোনালোকক মই দেখাই আছোঁ। গাইজ মাহীহঁতৰ মই এতিয়া ৰুমটো দেখাবলৈ ওলাইছোঁ, তো বলক। তো গাইজ এতিয়া মই আপোনালোকক মাহীহঁতৰ ওপৰৰ ফালখিনি দেখাবলৈ ওলাইছোঁ। এইটো এটা ৰুম আছে, মানে এইখন কলেজ হ'ব আৰু ডাঙৰ কলেজ, বহুতকেইটা ৰুম আছে। এইটো গাৰ্লছ ৰুম, এই দেখিছে কিমান কেইটা বাথৰুম, এই বাথৰুম আছে। আৰু বলকচোন আমি বেলেগ বেলেগ ৰুম চাওঁ। এই তলৰ নাজাৰা কি মজাকৈ দেখা পায়, কি মজা এটা ভিউ হয় গাইজ। আৰু এইফালেও এটা ৰুম আছে, তো বলকচোন আমি এইফালৰ ৰুমকেইটা চাওঁ। ৱাও গাইজ দেখিছে কি মজা নজৰা হয়। এই তলত যদি মোৰ মোবাইলটো পৰে নহয় একদম গুড়া উঠি যাব। তো এই ৰ'দ দিছে দেই কিন্তু আজি গাইজ। তো এইফালে ৰুম আছে আৰু এইখিনি দেখালোৱে, বলক এইবাৰ এইফালে যাওঁ। আৰু এইটো এটা ৰুম আছে গাইজ, এইটোত পঢ়াই। অ' মাই গড, এইটো কি? ফাৰ্ষ্ট টাইম দেখিছোঁ গাইজ। এইটো টিভিত পঢ়ায়। আৰু এই সৰু সৰু যি দেখিছে সেইবিলাক হ'ল চাউণ্ড স্পীকাৰ, সেইবিলাক। আৰু এই বাহিৰত একেই ভিউ দেখা পায়। এইবাৰ মই আকৌ ছেকেণ্ড ৰুম এটা দেখাম। আৰু এই এটা টিভি আছে, এইটো খোলা নাই বাৰু, পেকিং হৈ আছে। আৰু এই ডেস্ক বেঞ্চবিলাক আছে, চিলড্ৰেনবিলাকে পঢ়ে তাত। আৰু এইফালেদি ঘৰ দেখা পায় মানুহৰ, এই ঘৰ দেখা পায়, দেখিবলৈ পাইছে চাগে। আৰু বলক এবাৰ ছেকেণ্ড ৰুম এটা চাওঁ বলক। গাইজ এইটো এটা ৰুম আছে, এইটো বাৰু লেতেৰা হৈ আছে দিয়কচোন। আৰু এই নজৰা আৰু সেই দেখা পায়, আৰু একেই নজৰা দেখা পায়, একেই ভিউ। বলক আৰু ওপৰত যাওঁ, আৰু ওপৰত যাব লাগিব মানে, বলকচোন। এইটো এটা ষ্ট'ৰ ৰুম, এইটো ষ্ট'ৰ ৰুম, সৰু একদম। বলক আৰু ওপৰত যাব লাগিব, চাই থাকিব লাগিব ওপৰত।
এইটো এটা ৰুম আছে এইটো বহুত লেতেৰা হৈ আছে গাইস गजब बेइज्जती है অৱস্থা নাই মানে একদম অৱস্থা নাই এইটো ৰুমৰ লেতেৰা হৈ আছে আৰু এই একে ভিউ দেখা পায় কিমান আৰু দেখাম আৰু এই ভিউটো এই একেই আৰু এইফালেও যাব পাৰি এইফালেও সেই একেই ভিউ দেখা পায় একেই আৰু সেইখন ৰামানুজন একাডেমি গাইস কলেজ ৰামানুজন কলেজ আৰু এইফালে যাও বলকচোন গাইস এইটো এটা ৰুম এই টিভিটো একেই সেই তেতিয়া যি দেখাইছিলোঁ এইটো পেকিং কৰা আছে আৰু এই একেই নজৰা আৰু গাইস ओ भाई मारो मुझे मारो গাইস বেয়া নাপাব দেখাবলগীয়া হৈছে একেই আৰু নজৰাবিলাক একেই কিমান আৰু দেখাম আৰু এইটো এটা ৰুম কি সুন্দৰ ৰুমটো এইটো এটা টিভি আছে আৰু একদম ৰ'দ দিছে ন আজি এইটো মই পুৰা ৰ'দৰ পোহৰ পৰিছে এইফালে দেখা পায় আৰু সেই ভিউ দেখা পায় মজা ভিউ এইটো মই ভিউ এইবিলাক কি সুন্দৰ ভিউ দেখা পায় সেইটো ৰাস্তা দেখিলে আৰু সেইবিলাক মানুহৰ ঘৰ কি মজা মজা ইয়াৰ পৰা কি সুন্দৰকৈ দেখা পায় কি ধুনীয়া লাগে চাই সেইবিলাক কি মজা লাগিছে চাই দেখিবলৈ পাইছে চাগে সেইবিলাকো ৰাস্তা সেইটো ৰাস্তা আৰু ওপৰত গ'লে পাহাৰ দেখা পায় আপোনালোকক চব দেখাই থাকিম সেইটো এটা ৰাস্তা দেখা পায় ফাইনেলি গাইস সকলোতকৈ ওপৰ আহি পালোঁ একদম সেইবিলাক দেখিছে পাহাৰ কি মজা মজা পাহাৰ দেখা পায় আৰু এইবিলাক মানুহৰ ঘৰ আৰু তলত সেইটো ৰাস্তা আৰু ইয়াত আহি কেইখনমান ফটোও তুলিলোঁ গাইস এতিয়া হ'ল আমাৰ ঘৰত যাব সময় তো মই এতিয়া কাপোৰ দুজন চেঞ্জ কৰি লওঁ আপোনালোকে চাই থাকক बहुत तेज हो रहा है সো গাইস আই এম ৰেডি তো ভিডিওটো এইখিনি আছিল ভাল লাগে লাইক শ্বেয়াৰ সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে দবাই দিব अगर तुम्हें वीडियो पसंद आई तो लाइक मारो यार मुझे नहीं पता मुझे 2 मिलियन लाइक्स चाहिए कैसे ना कैसे करके मुझे चाहिए